পশ্চিম কাৰ্বি আংলঙৰ নেলি আৰু উলুকঞ্চিৰ মাজত বহু প্ৰতীক্ষিত পথ সংযোগ যি আমৰি চিনথং আৰু দুৱাৰ আমলা সমষ্টিৰ জনগণৰ বাবে এক সুখবৰ চলি আছে। দুমুখীয়া পথ নিৰ্মাণ এই উন্নয়ন কাৰ্বি আংলং সাহিত্য পৰিষদৰ মাননীয় কাৰ্যকৰী সদস্য D.Uphing মাছলাইৰ অবিৰাম প্ৰচেষ্টাৰ ফল। ইয়াৰ প্ৰমাণ স্বৰূপে যোৱা 22 বছৰৰ পৰা আমৰিৰ প্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। জনসাধাৰণৰ উন্নত পথ সংযোগৰ দাবী পূৰণ কৰি মাছলাই কেৱল সাধাৰণ জনসাধাৰণ আৰু ব্যৱসায়িক সুবিধাজনক ভ্ৰমণ সুনিশ্চিত কৰা নহয়, লগতে কেঁচামাল পৰিবহণ সুৰক্ষিত কৰি অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰিছে। তেওঁৰ অসাধাৰণ সাফল্য য'ত তেওঁ 5 বাৰ সাহিত্য পৰিষদৰ সদস্য হিচাপে সেৱা আগবঢ়াইছে। তেওঁৰ নাম কাৰ্বি আংলং সাহিত্য পৰিষদৰ ইতিহাসক আৰু বিশেষকৈ তিৱা জনগোষ্ঠীৰ হৃদয়ত স্থায়ীভাৱে লিখিত হৈছে। কাৰ্বি আংলং সাহিত্য পৰিষদৰ ইতিহাসক D.Uphing মাছলাইৰ দৰে নেতা হয়তো কোনো নাছিল। তেওঁ সাহিত্য পৰিষদৰ সদস্য হিচাপে 5টা কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰিছে। আমৰি চিনথং আৰু দুৱাৰ আমলা সমষ্টিৰ জনতাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ ল'লে, যি তেওঁ বিগত নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে। সেইবোৰৰ লগতে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাকো ধন্যবাদ জ্ঞাপন কৰিলে। তেওঁ দিন ৰাতি অক্লান্ত পৰিশ্ৰম কৰি নতুন কাৰ্বি আংলঙৰ স্থাপিত হিচাপে জিলা উন্নয়নত তীব্ৰ গতি আনিছে।